আজি আহিছো মই সুফিবাৰ ঘৰত ইফতাৰ কৰিবৰ কাৰণে ইফতাৰ কৰা বুলিয়ে কয় ন ইফতাৰ কৰিবৰ কাৰণে আহিছো আৰু মানে স্পেশালি মোক ইনভাইট কৰিছে আৰু তাই কি কৰি আছা চিকা আমি we are cooking ইফতাৰ Hey everyone Assalamualaikum welcome back to my channel sufizworld বাকি কি খবৰ সকলোৰে I hope আপোনালোক সব ভালে আছে প্লাস ৰমজান মাহ চলি আছে and আজি I think 18th Ramzan alhamdulillah বাকি আধা রোজাটো আমি খেদাম আৰু বেছি দিন নাই ইদলৈ কোনে কোনে বাৰু ৰোজা ৰাখি আছে কমেন্ট কৰি জনাব দেই বাকি আমাৰ ঘৰটো মোৰ আছে আৰু মোৰ কাকাৰ আব্বা আম্মা যেহেতু দিয়া মানে they are not well নোৱাৰে ৰাখিব এজো হৈছে তেওঁলোকৰ বহুত সো ফাস্টিং কৰিব নোৱাৰে কিন্তু কাকাৰ মোৰ পুৰা আছে ৰাখি আছো আমি যিমান পাৰো একদম বহুত দিনৰ মূৰত ৰ'দটো দিছে নহলে ৰ'দেই দেখা পোৱা নাছিলো কিমান দিন হৈ গ'ল ধুমি দিয়া মই অলপ ৱাক কৰোঁ প্লাছ মোৰ আম্মাকো অলপ ৱাক কৰাই আনো তেওঁ মানে নিজে এনেকৈ বেছি খোজ কাঢ়িব নোৱাৰে যিহেতু অসুখীয়া অলপ গাটো উইক হয় চ' ধৰি ধৰি এনেকৈ লৈ যাব লাগে প্লাছ এইপিনে কাকাই আম্মাৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছে সি স্কুল যোৱাৰ আগতে আম্মাক খুৱাই বোৱাই থৈ যায় মানে দেন লাঞ্চৰ দায়িত্ব মোৰ আৰু ইফতাৰ আমি দুইটাই একেলগে বনাওঁ প্লাছ ডিনাৰ যোনটো মন যায় আমাৰ ঘৰত তেনেকুৱা কোনো কথা নাই মানে দুইটাই বনাওঁ আৰু প্ৰায় প্লাছ এইবোৰ চব আপকামিং অৰ্ডাৰ্ছৰ প্ৰিপেৰেশ্যন এইটো এটা লাইলেক এণ্ড পিংক এইটো ইভেল আই বুলি কয় এয়া এটা আছে অলৰেডি হেং হৈ এইটো যাব এইটো গুৱাহাটীলৈ যাব দেন এইটো এইবোৰ চব ৱৰ্ক ইন প্ৰগ্ৰেছ মানে এইটো এনেকুৱা এইটো মোৰ কাকাৰ ৰুম হয় বাট ইয়াত যিহেতু লেটিপেটি মই কৰোঁ চ' ইভেঞ্চুৱেলি মই চব মেছ মানে চাফা কৰোঁ মানে ঘৰত কাম কৰিলে কি হয় লেটিপেটি হয়েই এতিয়া যদি মোৰ এটা ছেপাৰেট ৰুম আছে মানে ঘৰতে মানে তাত কৰিলে ইমান প্ৰব্লেম নহয় বাট যিহেতু ৰোজা মাহ আকৌ তালৈ গৈ থাকিব মন নাযায় চ' ইয়াতে কৰোঁ আৰু মই গা পা ধুই মেলি অলপ ৰেষ্ট লৈ এতিয়া মোৰ অলপ অৰ্ডাৰ্ছৰ কাম আছিল সেইখিনি পূৰা কৰি আছোঁ দেন লাহে ধীৰে ইফতাৰ বনাব যাম আৰু এইবোৰ ইফতাৰৰ বস্তু তিয়াই থৈছোঁ চব বুট এইটো দি এটা পকৰি বনাম প্লাছ এইটো দিও কিবা এটা বনিব চুইট কৰ্ণ দি প্লাছ এইপিনে আছে চিকেনটো এইটো মই কাটি লওঁ কাটি ধুই মেলি লওঁ তেল দিলোঁ ইয়াত কমেও 1.5 কেজি চিকেন আছে নাই মই ৰেচিপিটো দেখাই চিকেন 1.5 কেজি আছিল ন মিক্স কৰিম দিয়াচোন বহুত ইজি ৰেচিপি হয় একো খাছ তেনেকৈ এড কৰা নাযায় একো খাছ তেনেকুৱা একো এক্সট্ৰা ইনগ্ৰিডিয়েণ্ট নালাগে একদম বেচিক চাহ যি আপোনাৰ ঘৰত আছে খালি এটাই মানে ইয়াৰ মানে এটাই মানে কি কয় চিক্ৰেট বুলি ক'ম ইনগ্ৰিডিয়েণ্ট মই একদম পানী এড নকৰোঁ আমি এইটো চিকেন বনালে লাষ্টত দিওঁ অলপ টমেট' পিউৰি দিওঁ বাট পানী নিদিওঁ মানে যি পানী মাংসই নিজে এৰে সেইটোৱে কি কৰি আছা চিকা আমি we are cooking ইফতাৰৰ আয়োজন ন
ভাগৰ লগা নাই স্কুলৰ পৰা আহি নাই আমাৰ দুধ বাহে জোচ বাঢ়ে ন তাৰপিছত ৰাতি কি হয় 10টাত ফ্লেট 10:15 থাকা আৰু ন চিকেনখিনি অলমষ্ট ৰেডি হৈ গৈছে চ' মই পোলাও প্ৰিপেৰেশ্যনটো কৰি পোলাওটো বহাই দিওঁ টাইম বেছি নাই আৰু মোৰ আলহী পাবহি হৈছে আৰু লাজ লাগে মেৰিজটো আনিবা গ'লে আজি আহিছোঁ মই সুফিবাৰ ঘৰত ইফতাৰ কৰিবৰ কাৰণে ইফতাৰ কৰা বুলিয়ে কয় ন ইফতাৰ কৰিবৰ কাৰণে আহিছোঁ আৰু মানে স্পেচিয়েলি মোক ইনভাইট কৰিছে আৰু তাই বৰ্তমান বনাই আছে চাউথ এইটো কি বনাই আছা তোমাৰ ব্ৰেড পিজ্জা ওকে ব্ৰেড পিজ্জা ইফালে আছে কৰ্ণ পিঁয়াজ এইটো কেপচিকাম এয়া বিলাহী আৰু ইফালে ব্ৰাউন ব্ৰেড আৰু বাই একচুৱেলি বহুত ধুনীয়া ধুনীয়া টেষ্টি বস্তু বনায় মই মানে ইমান দিনৰ পৰা কৈ আছিলোঁ যে জল্দি জল্দি মোক কিবা মানে খাবলৈ হেৰি কৰা কাৰণ ৰিচেণ্টলি তাইৰ এংগেজমেণ্ট হৈছে আৰু বিয়া এইটো বছৰতে হয় তো কেতিয়াও মানে কেতিয়া খাব পাম ঠিক নাই সেইকাৰণে মই তাক জোৰ দি ফাইনেলি আজি আহি গ'লোঁ খাবৰ কাৰণে দিয়া জল্দি বনোৱা এইখিনি কি বনোৱাৰ পিছত আকৌ হেৰি কৰিব লাগিব গেছত দিব লাগিব ন আচ্ছা লগাই লওঁ অ'কে অ'কে তাৰপিছত গেছত দিম এতিয়া ব্ৰেডত বৰ্তমান লগাই আছে টমেট' চচ তেনেকৈ মিক্স কৰি লওক বাৰ চেনেল হয় মই কথা কৈ আছোঁ তাই কথা নকয় সেইকাৰণে মই কৈ আছোঁ কোনোবাই এজনীতো ক'ব লাগিব ন হৈ যাব হৈ গ'ল ন নহয় ছোৱালী গ'লেতো একো টেনশ্যন নাই ন বিশেষকৈ তুমি গ'লেগে আৰু তেতিয়া ল'ম তাৰ লগতো মোৰ কথা পাতিব লাগিব বিয়া ঐ আজি শুনাচোন ব্লগতো মোৰ ব্লগত বিয়াৰ কথা উলিয়াম হা তেতিয়াহ'লে লাইক মানে হেৰি থাম্বনেইলৰ কাৰণে ভাল হ'ব ন লাইক বিয়াৰ আলোচনা আজিকালি জানাই নহয় বিয়া বুলি ক'লে একেবাৰে মানুহে চায়ে হয়নে আমাৰ মাথা মাৰি যদি জানে নাই ছোৱালী ডাঙৰ হৈছে চাইডৰ পৰা কৰিবা তেতিয়া চিপছখিনি যোৱা দেখিব ন এইটো ক'ত কৰিম আৰু কিবা ৰ ইলাচি গৈ আছে ইলাচি আৰু কি দিলোঁ আৰু কিউব দেচোন চিজ কিউব এই ৰেষ্টুৰেণ্টত দিয়ে ডাঙৰ ডাঙৰ কিউবকেইটা সেইকেইটা লাগে ঘৰৰ কাৰণে এয়াই ভাল ন কি দেখাত কি মজা লাগিছে অঁ আছোঁ এপিনে মই ইফতাৰ জতাই দিলোঁ পূৰা ৰেডি জাষ্ট আমি বহিব বাকী আছে এই যে ৰৈ থাকিব লাগে যে ইফতাৰ সন্মুখত লৈ সেই পিৰিয়ডটো মোৰ ইমান ভাল লাগে মানে লাগে ন কেতিয়া আজান দিব সেইটো ল'ম মুখত আমি এইটো চাই অঁ এইফালে নাই মই অকণমান বনাইছোঁ মই বেছি হেৰি কৰা নাই মানে খাব নোৱাৰিব ন এইটো কেনেকুৱা লাগিছে খাই তই হাতেদি খা অঁ তই হাতেদি খা তই ক'ত চামুচি মাৰি আছ অঁ নাই নাই তাই নাটক কৰা স্বভাৱ তাই নাই অঁ মিনদাস অঁ আমাৰ এতিয়া ইফতাৰ শেষ হৈ গ'ল প্লাছ গীতটো আছেই জইন এডে চ' আজি এনেকুৱা মজা মজা বস্তু খোৱালে বায়ে মোৰ এতিয়াও মানে পেট ফুলি আছে মানে সেইটোৱে ক'লোঁ চ' থেংক ইউ ছ' মাছ বাই ইমান ধুনীয়া দাৱাত এটা দিলা তুমি মোক কেতিয়া বনাই খোৱাবা কোৱা
যেতিয়া কোৱা খালি আমাৰ ঘৰত গ'লেগে সেই পুৰা বস্তু খাব পাবা নিমখ বেছি বস্তু খাব পাবা সেইবিলাকে খাওঁ আৰু ধুনীয়াকে খাম বাৰু যি কি নহওক গাইজ আপোনালোকে বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি কোনোবা ভিউৱাৰে চাই আছে তেনেহ'লে বাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একদম মোৰ ভিউৱাৰকেইটাই তাইকো কৰিবা তাকে থেংক ইউ আপোনালোকে প্লিজ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু মোৰ 50K হ'বলৈ বেছি নাই আৰু বেছি দিন নাই কিবা এটা কম বুলি হৈছিল ৰ'বা কোৱা চ' গাইজ বাই আৰু মজা ড্ৰিম কেচাৰৰ ভিডিঅ' বনাই আপোনালোকে কৈ থাকে ন মোক যে ড্ৰিম কেচাৰৰ ভিডিঅ' দিবা চ' মই দিব পৰা নাই বায়ে ধুনীয়া ভিডিঅ' দি থৈ দিছে অলৰেডি চেনেলত আৰু আপকামিং আৰু ভিডিঅ' আহি আছে চ' আপোনালোকে বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মজা ড্ৰিম কেচাৰবিলাক কেনেকৈ বনাই সেইটো শিকিব পাৰিব ঠিক আছে বাই বাই বাই